নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ। তো আমি এতিয়া এঠাইলৈ যাম, ক'ত যাম, কি কৰিবলৈ যাম, গোটেইখিনি আপোনালোকে গম পাব। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া যাব ওলাইছোঁ। মোৰ লগত আছে অংকুৰ। হাই। গতিকে আমি এতিয়া গাড়ীত উঠিলোঁ, ব'লক যাওঁ। হেল্ল' বন্ধু বান্ধৱীসকল, মই আহি পাই গ'লোঁ আমি। এতিয়া মই আপোনালোকক দেখুৱাম যে কিহৰ কাৰণে আহিছোঁ, কি নিব আহিছোঁ। গতিকে গোটেইখিনি ভিডিঅ'টোত গম পাব। মোৰ লগত আছে মোৰ লগৰ মৃণাল। তো তুমি ইয়াৰ এখন সৰু সুৰাকৈ মুৰ্গী ফাৰ্ম কৰিছে, লোকেল মুৰ্গী ফাৰ্ম। গতিকে তেওঁৰ পৰা গোটেইখিনি কথা জানিম, কেনেকৈ আৰম্ভ কৰিছিল, ক'ৰ পৰা আৰম্ভ কৰিছিল, গোটেইখিনি কথা তেওঁৰ পৰা আমি জানিব চেষ্টা কৰিম। তো মৃণাল, তুমি কিমান দিন হ'ল আৰম্ভ কৰা? এবছৰ হৈ গ'ল। এবছৰ হৈ গ'ল না? তো এতিয়া বৰ্তমান তোমাৰ কিমান মুৰ্গী আছে? সৰু কাৰণে 500 আছে। 500 আছে। আছিল বেছিকৈ 700 আছিল, বিকাকৈ ল'লোঁ। তো কেনেকুৱা লাভালাভ কি পাইছা তুমি? লাভালাভ ভালে। বৰ্তমানলৈকে একো লোকচানৰ নাই, বৰ্তমানলৈ লোকচান নাই। লোকচান বৰ্তমানলৈ হোৱা নাই। তো ঠিকে আছে। তো এনেকৈ তেওঁ ফাৰ্মখন আৰম্ভ কৰিছে। তো অকণমান আমি ফাৰ্মখন দেখুৱাই দিব বিচাৰিছোঁ, ব'লক। এইটো ঘৰৰ পৰা আৰম্ভ কৰিম। ইয়াতো তাৰ মুৰ্গী আছে কেইটামান, তো এইকেইটা দেখুৱাই লওঁ আপোনালোকক। তো এইকেইটা মুৰ্গী আছে, অলপ ভিতৰলৈ ব'লক। তো ইয়াৰ এইকেইটা মুৰ্গী আছে বৰ্তমান। এইকেইটা কিমান দিন হৈছে? 50 দিন। 50 দিন ন? তো এইকেইটা মুৰ্গী আছে। তো আৰু আছে, আপোনালোকক দেখুৱাই আছোঁ, ব'লক। তো এইফালেও আছে কেইটামান মুৰ্গী, দেখুৱাই আছোঁ আপোনালোকক। তো এনেকৈ ৰাখিছে মুৰ্গীখিনি। আৰু বাহিৰতো আছে মুৰ্গী। ছোৱালী ওলাই যাব পাৰিম না? এই বাহিৰতো যাব লাগিব। সেইটো এক্সট্ৰা নেকি? আৰু আছে মুৰ্গী, আপোনালোকে চাই থাকক। এইখিনি কণী পাৰা। তো এইখিনি আছে কণী পৰা মুৰ্গী। ডেইলি কিমানমান কণী পাৰে তোমাৰ? 50ৰ পৰা 60টা। 50ৰ পৰা 60টা পাৰে ন? তো এইখিনিয়ে ফাৰ্ম। গতিকে ভাল হৈছে, বহুত ভাল হৈছে। এনেকৈ আগুৱাই যোৱা আৰু আগুৱাই যোৱা। তো ইফালেও আছে ন? তো ইয়াতো আছে। এনেকৈ চাৰিওফালে বেৰি লৈছে যাতে মানুহৰ ঘৰত নাযায়। মানুহৰ ঘৰত গ'লে কমপ্লেইনটো দি দিব ন? তো
তো বেলেগৰ ডিষ্টাৰ্ব নকৰাকৈ এনেকৈ ৰাখিছে বঢ়িয়াকৈ। চাই লওক। তো ঠিক আছে, তো আমি কিয় আহিছোঁ এতিয়া মেইন উদ্দেশ্যটো আপোনালোকক কওঁ। মই নিব আহিছিলোঁ মোৰ লগৰ মৃণালৰ পৰা দুটামান কণী। চ' সি কণীখিনি মোৰ কাৰণে থৈ দিছে। চ' এতিয়া আমি কণীখিনি তাৰ পৰা লৈ যাম। লৈ গৈ পেলাই মোৰ এটা সৰু ইনকিউবেটৰ আছে, যিটো ইনকিউবেটৰত কণী মই দিছোঁ মাজতে, আপোনালোকক এটা ভিডিঅ'ত মই দেখুৱাইছোঁ। পোৱালি তাৰ পৰা প্ৰডাকশ্যন হৈছে, গতিকে এইবাৰো মই ইয়াৰ পৰা অলপ কণী লৈ যাম। কণীখিনি নি মই এইবাৰো দিম। গতিকে ইয়াৰ পৰা কণীখিনি নি কেনেকৈ ইনকিউবেটৰত দি পেলাই পোৱালি প্ৰডাকশ্যন কৰিব পাৰি তাৰ বিষয়ে এই ভিডিঅ'টোত আৰু অলপ আপোনালোকক ক'ম। তো বন্ধু বান্ধৱীসকল, এয়া আমি কণী লৈ ল'লোঁ। ইয়াৰ পৰা 100 আছে ন? তো 100 কণী এইবাৰ ল'লোঁ। তাকে ইয়াৰ পৰা লৈ পেলাই আমি ইনকিউবেটৰত দি চাম কি হয় ৰিজাল্ট। গতিকে আপোনালোককো দেখুৱাম কেনেকৈ কি কৰোঁ কি নাই, যিখিনি আপোনালোকে দেখিবলৈ পাব এই ভিডিঅ'টোত। তো ভিডিঅ'টো চাই থাকক, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তো এইখিনিয়ে আছিল এটা সৰু ভিডিঅ'। গতিকে আকৌ লগ পাম, আকৌ আহিম। এনেকৈ ধুনীয়াকৈ কৰি থাকা। তোমাৰ পৰা যাতে আৰু 2-3জন ল'ৰাই যাতে আগুৱাই যাব পাৰে সেইটো। চ' বন্ধু বান্ধৱীসকল, লৈ ল'লোঁ কণী। এতিয়া আমি যাম ঘৰ। চল ভাই, চল 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 চল, দেৰি হৈ গ'ল। তো বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকক দেখুৱাম যে ইনকিউবেটৰটোৰ ভিতৰত কেনেকৈ কণীখিনি দিয়া হয়। চ' তাৰ কাৰণে আমি অলপ এই যিটো ধানৰ যিটো ফলাৰ যিটো সেই টুটো অলপ পাৰি ল'ম। পাৰি লৈ এইখিনি ধুনীয়াকৈ মিলাই ল'ম চাৰিওফালে। তো মিলাই লৈ এতিয়া এইখিনি গোটেইখিনি মিলাই ল'লোঁ ধুনীয়াকৈ। এইখিনি মিলাই হৈ গ'ল। এতিয়া পেপাৰ দিব লাগিব। পেপাৰৰ ওপৰত এখন পাৰি দিম। পেপাৰখন এনেকৈ দি ল'ব। তাৰপিছত এই এটা পাত্ৰ লাগিব, যিটো পাত্ৰত আমি পানী দিম। এই পাত্ৰটো হিউমিডিটিৰ কাৰণে দিয়া হয়। পাত্ৰটোত পানী দিলে আপোনাৰ হিউমিডিটি হ'ব। চ' এতিয়া এইখিনি কণী, এই কণীখিনি এতিয়া এই ইনকিউবেটৰটোৰ ভিতৰত আমি এটা এটাকৈ ধুনীয়াকৈ সজাম। তাৰ আগত সজোৱাৰ আগত আপোনালোকে যদি ডেটটো দিয়ে দিব পাৰে। যোনদিনা দিব সেইদিনা আপোনাৰ ডেটটো দিব, আৰু পিছফালে এনেকৈ এটা পুৰণ চিন দি দিব। যাৰ মানে কণীখিনি যেতিয়া আপুনি ঘূৰাত আপোনাৰ সুবিধা হ'ব। তাৰমানে কোনফালে চিনটো আছে সেইটো চাই আপোনালোকে ঘূৰাব পাৰিব। চ' এনেদৰে ডেটটো লিখি আমি কণীখিনি ধুনীয়াকৈ লাইন লাইনকৈ সজাই দিম। তো এনেদৰেই কণীখিনি এটা এটাকৈ ধুনীয়াকৈ সজালোঁ। আৰু কেইটামান আছে, এইটো লাষ্ট কণী, এইটো দি দিলোঁ। এনেদৰে আমি 100টা কণী দিলোঁ টোটেল। এইটো ইনকিউবেটৰত 100টাৰ ওপৰত নধৰে, গতিকে এইটো 100টা কেপাচিটি, গতিকে এইটো 100টাই দিলোঁ। তো এতিয়া আমি পাত্ৰটোত অলপ পানী ফুলকৈ দি দিম। মানে পাত্ৰটো পূৰা ফুলকৈ থাকিলে ভাল, আৰু মানে পাত্ৰটোৰ পৰা যিটো ভাপ ওলাব সেইটো হিউমিডিটি কাম কৰিব। চ' হৈ গ'ল এতিয়া। তো এইখিনিয়ে হ'ল কণী। আৰু এইডাল যিডাল মই তাঁৰ দিলোঁ, সেই তাঁৰডাল হ'ল টেম্পাৰেচাৰৰ কাৰণে। সেইডাল এই মেচিনটোৰ লগতে থাকে, আপোনালোকে তাতে পাই যাব। আৰু এতিয়া প্লাগডাল লগাই দিলোঁ বৰ্ডত। এতিয়া ছুইচটো দি দিম। ছুইচটো দি দিলোঁ। তো এতিয়া আমাৰ ইনকিউবেটৰটো অন হৈ গ'ল, আৰু এতিয়া আৰম্ভ হৈ গ'ল ইয়াৰ। তো এইটো হ'ল আপোনাৰ টেম্পাৰেচাৰ যিটো চাৰ্কিটখন, সেইখন টেম্পাৰেচাৰ ইয়াত ওলাই আছে 30°.0, মানে 30 ডিগ্ৰী চেলচিয়াছ হৈ আছে। তো এইটো যেতিয়া 37 পইণ্ট হ'ব, তেতিয়া এই লাইটটো নিজে নিজে নুমাই যাব। চ' এইখন ঢাকনিখন মাৰি দিলোঁ। এইটো হৈ গ'ল আমাৰ ইনকিউবেটৰৰ কামখিনি। তো বন্ধুসকল, এইটোৱে আছিল মোৰ এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্টত। গতিকে এইখিনি দেখুৱাবলৈ মই চেষ্টা কৰিলোঁ আপোনালোকক। আৰু যদি আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। জয় অসম, থেংক ইউ।